নমস্কাৰ বন্ধুসকল, আজি মই আছো এখন এয়াৰটেল ডিছৰ ওচৰত। ইয়াত এটা প্ৰব্লেম হৈছে, তাত স্যাটেলাইট স্ক্যান কৰিবলৈ দেখাই আছে, ৰিসিভাৰটোত অৰেঞ্জ কালাৰ জ্বলি আছে। মানে অলৰেডি ডিছ চক ওয়াল মাউন্ট কৰি দিছে, পুৰা ধুনীয়াকৈ টিপটপ সিগনেল আছে, একো প্ৰব্লেম নাই। ইয়াত প্ৰব্লেম কি হৈছে গম পায়? ইয়াত এইটো যিটো কানেক্টৰ দেখিছে, এই কানেক্টৰটো ডিছ টিভি কানেক্টৰ লগাই থোৱা আছে। এই কানেক্টৰটোত যেতিয়া কাৰ্বন আহিব, এলএমইত বগা হ'ব, তেতিয়া স্যাটেলাইট স্ক্যান কৰিবলৈ দেখাই থাকে। এইটো চাওক, এয়াৰটেলৰ অৰিজিনেল ষ্টাইলটো এইটো ষ্টাইলত থাকে, আৰু ডিছ টিভিটোত এইটো ষ্টাইলত থাকিব। টাটা স্কাইটো এনেকৈ থাকিব, টাটা প্লে। এইটো চাওক, এইটো টাটা প্লে ষ্টাইলত থাকিব। ডিছ টিভিটো আপোনাৰ এইটো ষ্টাইলত থাকিব, আৰু আপোনাৰ এয়াৰটেল ডিজিটেল টিভিত এইটো ষ্টাইলত থাকিব। চাওক, অকণমান বেকা থাকিব। যেতিয়া আপোনাৰ ইয়াত বগা হৈ যাব কানেক্টৰটো, বগা এলএমবিটো বগা হৈ যাব, কাৰ্বন আহিব, এই কানেক্টৰ এই ক'লা জেগাটুকু আপোনাৰ ফাটি গুচি যাব। এই জেগাটো ফাটি গুচি গ'লে আপুনি গম পাব যে আপোনাৰ কানেক্টৰ চেঞ্জ কৰিলে হৈ যাব। আৰু কেবল স্পাৰ্ক হোৱা মাত্ৰক এইটো ফাটি যায় অট'মেটিক। তেতিয়া আপোনাৰ স্যাটেলাইট স্ক্যান কৰিবলৈ এয়াৰটেল ডিজিটেল টিভি ছেটৰ বক্সত দেখাই থাকে। সেই প্ৰব্লেমটো আপুনি সোনকালে ভাল কৰিব পাৰিব। আপুনি খালি ইয়াত একো কৰিব নালাগে, ডিছৰ ছিগনেল ভাল কৰিবলৈ কোনো টেকনিচিয়ান মাতিব নালাগে, আপুনি নিজেই পাৰিব। জাষ্ট এখন চুই লাগিব হাতত, চুই আনি পেলাই মানে কটাৰী, চুই কটাৰী, মই অসমীয়াত চুই কটাৰী কৈছোঁ, কটাৰী হ'লেও যিকোনো হওক, বা ব্লেড হ'লেও হ'ব, কেঁচি হ'লেও হ'ব। এইটো ধুনীয়াকৈ আপুনি খুলিব, খুলি লৈ পেলাই ইয়াৰ পৰা এৰুৱাই দিব, এটুকুৰা কাটিব, তাঁৰটো উলিয়াব। তাঁৰটো উলিয়াই ফাৰ্ষ্ট টাইমত আপুনি খুলি চাই ল'ব এইটো কেনেকুৱা ধৰণত কাটা আছে। সেই চিপ মানে তেনেকৈ কাটি ছেইম ধৰণে ভৰাই দিব, ভৰাই পেলাই আকৌ মানে এলএমবিটো অলপ চফা কৰি দিব। যেনেকৈ আপোনাৰ থিনাৰ বা এনেকুৱা বস্তু, পেট্ৰল থিনাৰ কিবা দি পেলাই চফা কৰি দিব। অকণ চিজ পেপাৰ বা কিবা ব্লেডে চুৰুকি দিলে ইয়াৰ পৰা কাৰ্বন গুচি যাব। কাৰ্বন গুচি যোৱাৰ পিছত আপুনি পুনৰ কানেক্টৰটো ছেইম ধৰণে থিনাৰত অলপ চফা কৰি লৈ পেলাই ইয়াত লগাই দিব। লগাই দিয়াৰ পিছত আপোনাৰ ডিছখনৰ প্ৰব্লেম ভাল হৈ যাব। তেতিয়ালৈকে টিভি অন নকৰিব। যেতিয়া ইয়াত লগাব, কানেক্ট কৰিব, এইটো মই কানেক্ট কৰিছোঁ, কানেক্ট কৰাৰ পিছত যেতিয়া আপুনি ভিতৰত যাই পেলাই টিভি অন কৰিব, তেতিয়া ছেটঅপ বক্সৰ যিটো পাৱাৰ এডপ্টৰ পইণ্টটো এবাৰ খুলি দিব, বৰ্ডত ছুইচ অন কৰিব। টিভি ফটো আহি গ'ল, কিন্তু ছেটঅপ বক্সৰ পাৱাৰ এডপ্টৰ পিনটো যেতিয়া খুলি থোৱা থাকিব, দুবাৰ লগাই দিব। লগাই দিয়াৰ পিছত লোডিং প্লিজ ৱেইট বুলি দেখাব। তেতিয়া লোডিং প্লিজ ৱেইট দেখুওৱা লগালগ আপোনাৰ এয়াৰটেল ডিজিটেল যিটো টিভি আছে সেইটো অট'মেটিক আহি যাব। লোডিং প্লিজ ৱেইট হোৱাৰ পিছত 100 চেনেল বা 99 চেনেল, 98 চেনেল অট'মেটিক চুৰু হৈ যাব। তাৰপিছত আপুনি নিজেই পাই গ'ল। এয়াৰটেল ডিজিটেল টিভিত স্যাটেলাইট স্ক্যান কেনেকৈ কৰিব, তাৰপিছত আপুনি গৈ মেনু বুটাম টিপিব, হেল্পত যাব। হেল্পত যাই পেলাই আপুনি ডায়েগনষ্টিক